আসসালামু আলাইকুম ওরহমতুল্লাহি ওবাৰকাতুহ। বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক লৈ আহিছোঁ এজন প্ৰখ্যাত চকু চিকিৎসকৰ চেম্বাৰ লেন্স মাষ্টাৰলৈ, যিখন গুৱাহাটী ভঙাঘৰত অৱস্থিত। বন্ধু বান্ধৱীসকল, চকুৰ ছানি পৰা ৰোগৰ ছুপাৰ স্পেচিয়েলিষ্ট চকু চিকিৎসক ডক্টৰ মীৰ আলম ছিদ্দিক চাহাব এতিয়া উপলব্ধ একমাত্ৰ এই লেন্স মাষ্টাৰত। তো আহক বন্ধু বান্ধৱীসকল, আমি আৰু দেৰি নকৰি আমি ভিতৰলৈ সোমাই যাওঁ। ভিতৰত গৈ তেখেতৰ বিষয়ে আৰু কেইটামান কথা আপোনালোকক জনাই আছোঁ ইনশাআল্লাহ। আৰু বন্ধু বান্ধৱীসকল, এই প্ৰখ্যাত চকু চিকিৎসক ডক্টৰ মীৰ আলম ছিদ্দিক চাহাবে টপ বায়'মেডিকেল ৰিচাৰ্জ অফ ৱৰ্ল্ড ফৰ কেটেৰেক্ট USAৰ পৰা বঁটা লাভ কৰা অসমৰ প্ৰথমজন চকু চিকিৎসক আৰু মাননীয় LC দত্ত এৱাৰ্ড 2004 চনৰ পৰা 2012 চনলৈকে তেখেতে লাভ কৰিছে। লগতে তেখেতে অসমৰ প্ৰথমজন চকু চিকিৎসক যিজনে PhD ডিগ্ৰী লাভ কৰিছে। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি কাৰোবাৰ কিবা যদি চকুৰ বেমাৰ হৈছে, যদি চকুৰ কিবা যদি অসুবিধা হৈছে, তেতিয়াহ'লে আপোনালোকে আহক এই চেম্বাৰত, লেন্স মাষ্টাৰত আহক। আহি কিনে ডক্টৰ মীৰ আলম ছিদ্দিক চাহেবৰ দ্বাৰা এটা উন্নত মানদণ্ডৰ চিকিৎসা লওক। মই আপোনালোকক দেখুৱাই আছোঁ ইয়াত তেখেতে চিকিৎসা কৰা চেম্বাৰৰ ভিতৰৰ ভাগটো দেখুৱাই আছোঁ আপোনালোকক। এয়া দেখিব পাৰিছে, আধুনিক মেচিনৰ দ্বাৰা তেখেতে চিকিৎসা কৰে। তো আপোনালোকে এবাৰ এই চেম্বাৰত ভিজিট কৰি কিনে আপোনালোকৰ যদি কিবা অসুবিধা আছে, যদি কিবা চকুৰ চিকিৎসা কৰিবলগীয়া আছে, তেতিয়াহ'লে আহক, আপোনালোকে আহি কিনে ইয়াতে চিকিৎসা কৰক। বন্ধু বান্ধৱীসকল, আপোনালোকে মন দি শুনিব, এই চেম্বাৰলৈ অহা সঠিক ঠিকনাটো মই আপোনালোকক ভালদৰে দি আছোঁ। আপোনালোকে যদি গণেশগুৰিৰ ফালৰ পৰা আহে, তেনেহ'লে ভঙাঘৰ ব্ৰিজ পোৱাৰ আগতে যিটো পেট্ৰল পাম্প আছে, সেই পেট্ৰল পাম্পটো পাৰ হৈ য'ৰ পৰা ভঙাঘৰ ব্ৰিজ আৰম্ভ হৈছে, সেইখিনিতে আপোনাৰ লেফ্ট চাইডে চাব, আপোনাৰ সাইনবোৰ্ড লিখা আছে লেন্স মাষ্টাৰ। আপোনালোকে যদি পল্টন বজাৰৰ ফালৰ পৰা আহে, তেনেহ'লে ভঙাঘৰ ফ্লাইঅভাৰৰ ওপৰেদি আহিব। সেইখিনি ফ্লাইঅভাৰ পাৰ কৰি আহি ABCত আপোনালোকে টাৰ্ণিং ল'ব। ইউ টাৰ্ণ লৈ কিনে আকৌ ভঙাঘৰৰ ফালে গুচি যাব। যাওঁতে ৰাস্তাত আপোনালোকে লেফ্ট চাইডে পেট্ৰল পাম্প এটা পাব। পেট্ৰল পাম্পটো পাৰ কৰি অকণমান আগত গৈয়ে আপোনালোকে লেফ্ট চাইডে দেখাই পাব লেন্স মাষ্টাৰৰ সাইনবোৰ্ড লগোৱা আছে। আপোনালোকে পাই যাব ইনশাআল্লাহ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াতে উন্নত মানদণ্ডৰ চিকিৎসাৰ লগতে আপোনালোকে বিভিন্ন ধৰণৰ বিভিন্ন ব্ৰেণ্ডৰ ইয়াতে চশমাবিলাক পাব আৰু আপোনালোকে ছানগ্লাছো পাই যাব ইয়াতে। তো আপোনালোকে আহি কিনে আপোনালোকৰ মন পচন্দৰ চশমাযোৰ ইয়াৰ পৰা ল'ব পাৰে আৰু ছানগ্লাছো ল'ব পাৰে। তো মই ইয়াতে কেইযোৰমান মই এনেই চালোঁ, আপোনালোককো দেখুৱালোঁ পিন্ধি কিনে। এয়া হৈছে এওঁলোকৰ এই চেম্বাৰৰ ভিতৰত পোৱা এইবিলাক হৈছে চশমা। ইয়াতে বহুত ডিজাইনৰ আৰু বহুত ভেৰাইটিজ ইয়াতে আপোনালোকে চশমাবিলাক পাব। তো আপোনালোকে আহি কিনে এবাৰ ইয়াতে ভিজিট কৰক। এই ভিডিঅ'টো সকলোৱে এবাৰ শ্বেয়াৰ কৰি দিয়ক সকলোৰে মাজত। বন্ধু বান্ধৱীসকল, আপোনালোকে এই চেম্বাৰৰ বিষয়ে অধিক জানিবৰ বাবে স্ক্ৰীণত আহি থকা নম্বৰত কল কৰি আপোনালোকে জানিব পাৰিব। আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব বাটনটো টিপি ওচৰত থকা বেল আইকনটো টিপি দিব। আৰু সকলোৱে এটা কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে। আৰু নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজি আপোনালোকৰ মাজৰ পৰা মই ছাজিদুল হকে বিদায় মাগিছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।